নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ জিতু টক্স ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আমি কথা পাতিম অসমৰ জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱাৰ ইউটিউব আৰ্নিংছৰ বিষয়ে। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক জনাওঁ যে আমাৰ এইটো চেনেলত ডেইলি এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' আহি থাকে, গতিকে আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ডিম্পু বৰুৱাৰ ইউটিউবত বৰ্তমান 3টা চেনেল আছে। প্ৰথমটো হৈছে ডিম্পু বৰুৱা, দ্বিতীয়টো হৈছে ডিম্পুছ ব্লগ আৰু তৃতীয়টো হৈছে ডিম্পু। প্ৰথম ডিম্পু বৰুৱা চেনেলত চাবলৈ গ'লে প্ৰথম চেনেলটোৰ পৰা ডিম্পু বৰুৱাই মাহিলী মিনিমাম $1000 পৰা মেক্সিমাম $16,000 ইনকাম কৰে। ইণ্ডিয়ান ৰুপিছত চাবলৈ গ'লে আজিৰ দিনটোত $1 ৰেট চলি আছে ভাৰতীয় 81 টকা। $1000 কেলকুলেট কৰি চাবলৈ গ'লে প্ৰায় 81,000 টকা মিনিমাম আৰু $16,000 কেলকুলেট কৰি চাবলৈ গ'লে 12,96,000